মানুহে কয় আদালত মানে ভয়, শাস্তি আৰু কঠোৰ শাসন। কিন্তু এখন আদালততেই জন্ম ল'লে আন এক ধৰণৰ ন্যায়। এজন মানুহ যিয়ে বিশ্বক দেখুৱালে ন্যায় মানে কেৱল আইন নহয়, ন্যায় মানে সহানুভূতি। তেওঁ হ'ল জাজ ফ্ৰেংক কেপ্ৰিঅ'। জাজ ফ্ৰেংক কেপ্ৰিঅ', যাক বহুতেই আমেৰিকাছ নাইচেষ্ট জাজ বুলিও সম্বোধন কৰিছিল। তেওঁ কেৱল তেওঁৰ আদালততেই নহয়, সমগ্ৰ বিশ্বৰ কোটি কোটি জনতাৰ হৃদয় স্পৰ্শ কৰিছিল। নমস্কাৰ, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে টুডেজ ৰিয়েলিটি এছামিজ। ফ্ৰেংক কেপ্ৰিঅ'ই জন্মগ্ৰহণ কৰিছিল 1936 চনত আমেৰিকাৰ ৰ'ড আইলেণ্ডৰ প্ৰভিডেন্স চহৰত। তেওঁ আছিল ইটালিয়ান অভিবাসী পৰিয়ালৰ সন্তান। শৈশৱৰ পৰাই তেওঁ শিকিছিল পৰিয়াল, সমাজ আৰু ন্যায়ৰ মূল্য। প্ৰথমে শিক্ষক, তাৰপিছত উকিল আৰু 1985 চনত তেওঁ হ'ল প্ৰভিডেন্স মিউনিচিপাল কোৰ্টৰ চিফ জাজ। কিন্তু কট ইন প্ৰভিডেন্স নামৰ অনুষ্ঠানত তেওঁৰ আদালতৰ ভিডিঅ' প্ৰচাৰ হোৱাৰ লগে লগে বিশ্বই তেওঁৰ বিশেষ ন্যায় পদ্ধতিৰ বিষয়ে জানিব পাৰিছিল। আন বহুতো বিচাৰকৰ দৰে নহয়, কেপ্ৰিঅ'ই সাৱধানে শুনিছিল, ধৈৰ্যৰে বুজিছিল আৰু মানুহক দ্বিতীয়টো সুযোগ দিছিল। তেওঁক আমেৰিকাছ নাইচেষ্ট জাজ বুলিও সম্বোধন কৰিছিল, কাৰণ তেওঁ বিশ্বাস কৰিছিল যে ন্যায়ত আন্তৰিকতাৰ প্ৰয়োজন। তেওঁৰ বাবে আইন মানে কেৱল শাস্তি নহয়, ই বুজা আৰু সহানুভূতি। তেওঁৰ ভিডিঅ'বোৰে ইউটিউব, ফেচবুকত মিলিয়ন মিলিয়ন ভিউ পাইছিল। ভাৰত, ব্ৰাজিল, আফ্ৰিকা আদি সকলো দেশৰ মানুহে জাজ ফ্ৰেংক কেপ্ৰিঅ'ক ভাল পাইছিল। তেওঁ এজন ন্যায়াধীশ নহয়, তেওঁ এজন মানৱতাৰ দূত হৈ পৰিছিল। 2023 চনৰ শেষৰ ভাগত তেওঁ ঘোষণা কৰিছিল যে তেওঁ পেনক্ৰিয়েটিক কেঞ্চাৰত আক্ৰান্ত। অসুস্থতাৰ মাজতো তেওঁ সাহস আৰু বিনম্ৰতাৰে মানুহক অনুপ্ৰাণিত কৰি গৈছিল। 2025 চনৰ 20 আগষ্টত জাজ ফ্ৰেংক কেপ্ৰিঅ'ই 88 বছৰ বয়সত মৃত্যুবৰণ কৰে। জাজ ফ্ৰেংক কেপ্ৰিঅ'ৰ জীৱন আমাৰ বাবে এটা পাঠ। তেওঁৰ মতে, ন্যায়ত যদি দয়া নাথাকে তেন্তে সেই ন্যায় অসম্পূৰ্ণ। শান্তিত বিশ্ৰাম লওক জাজ ফ্ৰেংক কেপ্ৰিঅ'। আপোনাৰ সহানুভূতি আমাৰ হৃদয়ত সদায় বাচি থাকিব। ইতিহাসে আপোনাক মনত ৰাখিব। জাজ ফ্ৰেংক কেপ্ৰিঅ', বিশ্বৰ দয়ালু ন্যায়াধীশ। আপুনিও যদি ইউটিউব বা ফেচবুকত তেখেতৰ ভিডিঅ' এবাৰ হ'লে চাইছে, তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰি আন বহুজনকো তেওঁৰ বিষয়ে জনাৰ সুবিধা দিব। ধন্যবাদ। আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।